हेलो फ्रेंड्स, गुड मॉर्निंग। और आज बनाब लैसो मैं माछर तरकारी बनाम मैं स्कच और आलू। स्कचखिनि एनेके पिहनात पिसि लैसो और आलूखिनिও एनेके पिहनात पिसि लैसो और बिलाही और पियाज। बिलाही एफाल लैसो डाঙर बिलाही और एटा पियाज लैसो। प्रथमते तेलखिनि मैं केराहीत गरम हबले दिलु और एतिया याते दि दिम मैं हालधि अकमान और दिम निमख और एतिया माछ दुपिस मैं फ्राई करि लम। पूरा फ्राई करब नालागे, आधा भजा टाइपर करिब লাগিব। और এনেকুৱা এখন ৰুকনিত মই আলু আৰু স্কচখিনি ৰুকি লৈছোঁ এইখিনি। আৰু এইটো মই আলু ৰুকাটো মই ইউটিউবত এজনী ফ্ৰেণ্ডৰ পৰা চাইছিলোঁ। মই ভাবিলোঁ স্কচটো এনেকৈ ৰুকি দিওঁ, তাইৰ পৰা অলপ আইডিয়াটো ল'লোঁ। মই আগতে এনেকৈ ৰুকি পেলাই নাই বনোৱা, আৰু যাৰ কথা কৈছোঁ তেওঁ হয়তো গম পাইছে, তেওঁ মোৰ ভিডিঅ'বোৰ চাই। আৰু তোমাৰ পৰা চোৱাৰ কাৰণে বেয়া নাপাবা, মই তোমাৰ পৰা আইডিয়াটো ল'লোঁ আৰু সেইকাৰণে মই আলু ৰুকি ল'লোঁ আৰু স্কচটো ৰুকি লৈছোঁ। ঠিক আছে তেতিয়াহ'লে ফ্ৰেণ্ড, মাছটো ফ্ৰাই কৰি লওঁ। আৰু এফালে মই পানী গৰম কৰিছিলোঁ, যিহেতু মাছৰ জোলত লাগিব। মই ইয়াত ৰৌ মাছ লৈছোঁ। আৰু আমাৰ জীউক চাওক, জীউৱে এতিয়া মোবাইল চাই আছে, দেখিছেনে? পঢ়িলে পঢ়াটো, কিন্তু তাৰপিছত আকৌ মোবাইলটো লাগি গ'ল। জীউ, তুমি মোবাইলটো কেলৈ লৈ থাকা অনবৰতে? হা, চকুটো বেয়া হ'ব, গম পাবা। এইফালে লুডু খেলিলে, লুডুখিনিও এনেকৈ পেলালে, এইখিনি গোটেইখিনি হেৰাই থাকিব। পলিথিনত ভৰাই থৈ দিয়া, হেৰাই থাকিব এতিয়া, মই কৈ দিলোঁ হ'লে। আৰু ইমান গৰম পৰিছে, মাজে মাজে আহি ফেনখনৰ ওচৰত নবহিলে নহৈছে পাকঘৰৰ পৰা। আৰু একেঠিয়া গেছৰ ওচৰত ৰৈ থকাটো সম্ভৱেই নহয়। আপোনালোকৰ গৰম লাগিছে নাই এইকেইদিন জনাবচোন। ইমান গৰম উঠিছে, গেছৰ ওচৰত ৰখিবই নোৱাৰি। অলপ ফেন লৈ আকৌ বনাওঁগৈ মই, এনেকৈ কৰি থাকোঁ। আৰু মাছখিনি ফ্ৰাই হৈ গ'লগৈ, এতিয়া নমাই ল'ম। এতিয়া তেলত দি দিম অকণমান চেনি, সেইখিনি তেলতে বনাম। আকৌ দি দিওঁ পিঁয়াজ, লৰাই ল'ম। এতিয়া দিম বিলাহী, আকৌ লৰাই ল'ম। এতিয়া দিম আন্দাজমতে হালধি, নিমখ আৰু অলপ দিব লাগিব। নিমখ, আকৌ লৰাম। ইয়াত মই জ্বলা নাই দিয়া, আপোনালোকে ইচ্ছা কৰিলে জলকীয়া দিব পাৰে। এতিয়া দিম মই ধনিয়া পাউডাৰ অকণমান দিম, বেছি নিদিওঁ। আৰু এতিয়া স্কচ আৰু আলুখিনি দি ল'ম।
ভালদৰে ভাজিব লাগিব, তেতিয়াহে ভাল লাগিব। ভজা হৈ গ'লগৈ এইখিনি। এতিয়া দিম মই ইয়াত পানী। পানী দি ল'লোঁ অলপ সৰহকৈ, এইখিনিও সিজিব লাগিব, সেইকাৰণে পানীটো অলপ সৰহকৈ দি দিছোঁ। আৰু মাছ দুপিছো ইয়াত দি ল'ম। আৰু ঢাকন মাৰি অলপ দেৰি সিজিব দিম। আৰু আমাৰ মাছৰ জোল ৰেডি হৈ গ'লগৈ। আৰু এয়া কি হ'ল জিউ? মই বনামহে তোমাৰ বস্তু এতিয়া। চয়াবিন এয়া তিয়াই থৈছোঁ। আৰু আমাৰ জীৱে খাব চয়াবিন, আৰু তাৰ কাৰণে এতিয়া বনাব লাগিব চয়াবিন। সি মাছৰ জোল নাখায়, সেইকাৰণে চয়াবিন আলু এনেকৈ বনাই দিম আৰু। ঠিক আছে ফ্ৰেণ্ড, তেতিয়াহ'লে মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল বাটনটো লাহেকৈ প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যনসমূহ আপোনালোকে অতি সোনকালে পাব। ঠিক আছে ফ্ৰেণ্ড, আজিলৈ আহিছোঁ। ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক আৰু ঘৰতে থাকক। বাই বাই।